আপুনি জানেনে নদী দাঁতিকাষৰীয়া অঞ্চলবোৰত কিমান শস্য উৎপাদন হয়? এইটো হৈছে আমাৰ কলহীৰ নদী। কলহীৰ নদীৰ পাৰত বাৰিষাৰ বতৰত যি পানী উঠি আহে তাৰ লগত মাটি মিহলি হৈ আহে, যাৰ বাবে আমাৰ খেতি পথাৰবিলাকত মাটি পৰি খেতিবিলাক ভাল হয়। এইটো চাই আছে নদীৰ কাষতে শস্য পথাৰ, আৰু এই শস্য পথাৰ এইকাৰণে ভাল হৈছে যে ইয়াৰ কাষত এটা নদী আছে। আগৰ দিনৰ মানুহে কৈছিল যে পুৱাৰ হাৱা লাখটকীয়া দাৱা। যদিও কথাষাৰ কৈছিল, এতিয়া হয়তো ল'ৰা ছোৱালীবিলাকে টোপনিৰ পৰা 8টা-9টা বজালৈ টোপনিতে থাকে, তেওঁলোকে উঠিবই নোৱাৰে। আপুনি নদীৰ কাষলৈ আহক আৰু পুৱাতে আই চাহক যে কিমান সুন্দৰ দৃশ্য, তাৰ বতাহ কিমান সুন্দৰ কুমলীয়া। আপুনিও ইয়াক উপভোগ কৰক। আৰু নদী কাষৰীয়া অঞ্চলবিলাকত শস্য উৎপাদন হোৱাৰ মূল এটাই কাৰণ, সেইটো হৈছে সাৰুৱা আৰু পলসুৱা মাটি।